এতিয়া এটা ভাল ৰাস্তা আহি পাইছোঁ। এতিয়া চাহ আহিলে আমি চাহ খাই লওঁ। চাহ খাই নতুনকৈ নিৰ্মাণ কৰি থকা টোল গেট টিকেল আগত স্কুল আছে, স্কুলৰ ল'ৰা ছোৱালী যাবলৈ বহুত অসুবিধা হয়। কিনা এটা 86 হেল্ল' গাইজ, আজি গৈ আছোঁ অসম অৰুণাচল সীমান্তলৈ নিউ বাইক RSৰ লগত। আহক ভিডিঅ'টো উপভোগ কৰোঁ। ডংগিবিলৰ পৰা শলমাৰীলৈ যাওঁতে যোনটো মূল পথ 2006-07 চনতে আহিছিলে, 2009 চনত কাৰ্যকৰী শেষ কৰিছিলে ৰাস্তাটো। কিন্তু তেতিয়াৰ পৰা আজিলৈকে এই ৰাস্তাটো কোনো ধৰণে নতুনকৈ নিৰ্মাণ কৰা নাই। প্ৰায় 11 বছৰ আগতে নিৰ্মাণ কৰা ৰাস্তা, এতিয়ালৈকে নতুনকৈ নিৰ্মাণ কৰা নাই। ব'লক আগলৈ যাওঁতে দেখাই যাম ৰাস্তাটো। এতিয়া আমি গৈ আছোঁ ডংগিবিলৰ পৰা বান্দৰদোৱা। এই ৰাস্তাৰ দুৰৱস্থা চব, এজাক বৰষুণতে নদীৰ লেখীয়া হৈ যায় ৰাস্তাটো। 2008 চনত নিৰ্মাণ কৰা ৰাস্তা, আজিলৈকে ৰিপেয়াৰিঙো কৰা নাই আৰু ষ্টাৰ্টো কৰা নাই। ৰাস্তা চব এখন বাইক চাইকেল, আগত স্কুল আছে, স্কুলৰ ল'ৰা ছোৱালী যাবলৈ বহুত অসুবিধা হয়। স্থানীয় মানুহ ইয়াত গাঁত চাইডে চাইডে ৰুৰ খান্দি দিছে ৰাস্তা চব। আৰু আগততো ক'বই নালাগে আৰু এইখনৰ পৰা চেণ্টাৰ যোৱালৈকে ৰাস্তা অৱস্থা চব। এইখনৰ পৰা এখন গুৰুকুল পাব্লিক একাডেমি নিৰ্মাণ কৰা হৈ গ'ল। স্কুলখন অপেনিং হ'ল যদিও লকডাউনৰ কাৰণে এতিয়া বন্ধ হৈ আছে। স্কুলখনৰ বিষয়ে এটা ভিডিঅ' দিম, সকলোৱে চাব। স্কুলখনৰ বিষয়ে অলপ জানি ল'ব, সা সুবিধা কি ধৰণে আছে ইয়াত। এতিয়া আমি পাম চাৰিআলি চেণ্টাৰ। ৰাস্তা চাব, ৰাস্তা অৱস্থা চব। প্ৰত্যেকবাৰ ইলেকশ্যনত ভোট বিচাৰি আহে, ৰাস্তা বনাম কয়, এতিয়ালৈকে ৰাস্তা নিৰ্মাণ কৰা হোৱাই নাই। এতিয়া আমি আহি পালোঁ চাৰিআলি। ৰাতিপুৱা এতিয়া 9:50 হৈছে। চাহ একাপ খাই যাওঁ। চতুবাই দোকান চাহ একাপ খাই যাওঁ ইয়াতে। এতিয়া চাহ আহিলে আমি চাহ খাই লওঁ। চাহ খাই পিনে আমাৰ অসম অৰুণাচল সীমান্তলৈ গৈ আছোঁ। এতিয়া চাহ খাব আহি আমাৰ লগৰ এটা লগ পালোঁ, আছলম। কিবা এটা কৈ দে। হাই গাইজ, আমাৰ ছাবস্ক্ৰাইবাৰ হয়। এতিয়া আমি চাহ খাই পিনে গৈ আছোঁ। আমাৰ চাৰিআলি চিজনত ধানো চাহ। আমিও কৰোণা চিজনতে ওলাই আহিছোঁ, মাস্ক লগাই আহিছোঁ। চবেই ঘৰত থাকক, চেফটি থাকক, মাস্ক লগাওক, চেনিটাইজাৰ কৰক, ভেকচিন লওক। বৰষুণ চিজন। তুমি মোরে মন জোছনা হৃদয়রে হাসনা। ৰাস্তা দুৰৱস্থা, ইমান ধুনীয়া ধুনীয়া ৰাস্তা। আমাৰ চাৰিআলিৰ কাকতি বাগান। এতিয়া আমি আহি পালোঁ দফলা কটা, এখন বিল। ৰাস্তাটো এবাৰ দেখা, ৰাস্তাটো চাওক এবাৰ। ইয়াত ধানো যাবৰ কাৰণে ভাবিব লাগে। ইমান চনতে বনোৱা ৰাস্তা আজিলৈকে
কিবা যাতে বনায় তাতে দলং বনাই আছে বাৰু বিক্ৰম নদীৰ ওপৰত শ'লমাৰী ইয়াৰে খাবতিৰ না প্ৰেমৰ জোতা ফোনা গীতেৰে খুবেৰে হিয়া নামে কেনে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ ভৱনে পৰাণ মনৰ চকু এতিয়া আমি পাম শ'লমাৰী তাৰপিছত জহৰজ্যোতি পিঠাগুৰিৰ পিছত জহৰজ্যোতি কঠালী পাহাৰ তাৰপিছত আমাৰ মন্দিৰ বান্দৰদেৱা कौन है ये लोग कहां से आते हैं আমাৰ মুছলিম গাঁৱৰ এৰিয়াত এতিয়া এটা ভাল ৰাস্তা আহি পাইছোঁ বহুত টাইমৰ মূৰত একা বেকা বাটৰ আগে ভাল লগা এটা সফৰ দখু দিশৰ আকুলতাত শেষ হয় বুকুৰ ভাগৰ ৰাস্তাতে বৰষুণে পালে পূৰা তিতি খতম অকণ ৰৈ দিছোঁ অকণমানি দোকান এখন আছিলে ইয়াতে অকণ ৰখি দিছোঁ আৰু দোকানতে পূৰা বৰষুণ দি আছে ধাৰাসাৰ এতিয়া অলপ এৰিছে বৰষুণটো এতিয়া আকৌ ৰাওনা হ'ব লাগিব ইয়াৰ পৰা এতিয়া আমি আহি পালোঁ জহৰজ্যোতি জহৰজ্যোতি উচ্চতম মাধ্যমিক বিদ্যালয় এতিয়া আগত আছে জহৰজ্যোতি চেণ্টাৰ আহি পালোঁ এতিয়া জহৰজ্যোতি এতিয়া আমি পাম কঠালী পাহাৰ এই সময় মাথো আমাৰে উৰণীয়া প্ৰাণৰ উশাহ দুবাহুতে জীয়া নাহাৰলগুন ইটানগৰ হাৰমতি ইটানগৰ নাহাৰলগুন হাৰমতি এতিয়া পালোঁ কঠালী পাহাৰ প্ৰেমৰ কাহিনী লিখে বুকুৰ উঠা নমাবোৰে বৃষ্টি কৰা হৈনি এতিয়া পালোঁ কঠালী পাহাৰ নতুনকৈ নিৰ্মাণ কৰি থকা টোল গেট নিৰ্মাণ কৰি হৈ গ'ল এতিয়ালৈকে অপেনিং কৰা নাই নেকি আৰু পিছৰে এই সময় মাথো আমাৰে গুণগুণাই দুটি মনে মেলিছে বাট দূৰণিলে উশাহৰ গভীৰ নৈখনি বৈ আছে অসীমলে বৰষুণ এৰাই নাই এতিয়া আমি পাম
এইখন হ'ল PTC ট্ৰেইনিং পুলিচ ট্ৰেইনিং চেণ্টাৰ এখন ফাৰ্ষ্ট গেট ছেকেণ্ড গেট এখন আগত আছে তুমি মই বিলীন হলে এই আকাশ এইখন আছে PTC পুলিচ ট্ৰেইনিং চেণ্টাৰ ছেকেণ্ড গেট চাওঁ আৰু পিছৰে এই সময় মাথো আমাৰে উভতি নাচাওঁ আৰু পিছৰে এই সময় মাথো আমাৰে উৰণীয়া প্ৰাণৰ উশাহ দুবাহুতে জীয়া জীয়া জোৰণীয়া নিবিড় সময় এতিয়া আমি আছোঁ বান্দৰদেৱা বৰষুণৰ কাৰণে ৰখি দিছোঁ পানী চব গুৱাহাটীৰ নিচিনা একজাক্ট বৰষুণত পূৰা ৰাস্তা ঘাটে পানীয়ে ভৰ্তি হৈ যায় আমি আছোঁ অৰুণাচল ছাইড এইটো হৈছে অসম ছাইড এতিয়া আগলৈ যাবলৈ চেষ্টা কৰিম বৰষুণটো যদি এৰি দিয়ে এতিয়া অলপ ডিপুত যাওঁ ডিপুত তেল ভৰাই আহোঁ যিহেতু অসমতকৈ অৰুণাচলত তেলটো বহুত কম দামতে পায় লিটাৰ কিনা লিটাৰ 86 এটা কথা বুজি নাপাওঁ অৰুণাচলত 1 লিটাৰ তেলৰ দাম 86 কিন্তু আমাৰ অসমৰ পৰা তেলটো ছাপ্লাই হয় তথাপিও আমাৰ অসমত 1 লিটাৰ তেলৰ দাম 100 টকা এইটো কিয় হয় যদি কোনোবাই জানে নিশ্চয় কমেণ্ট কৰি জনাব হাই গাইজ আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ছেকেণ্ড ভিডিঅ' আহি আছে এইটো ব্লগ 1 আছিলে ব্লগ 2 আহি আছে বান্দৰদেৱা মেইন গেট আৰু তাত থকা শিৱ মন্দিৰ দেখাবলৈ চেষ্টা কৰিম একা বেকা বাটৰ আগে ভাল লগা এটা সফৰ দখু দিশৰ আকুলতাত শেষ হয় বুকুৰ ভাগৰ তুমি মই বিলীন হলে এই আকাশ হ'ব পোহৰ তুমি মই বিলীন হলে এই আকাশ হ'ব পোহৰ উভতি নাচাওঁ আৰু পিছৰে এই সময় মাথো হাই গাইজ গোটেই তিতি অৱস্থা নাইকিয়া হৈ গ'ল বৰষুণ এৰাই নাই নেক্সট ভিডিঅ' আৰু সোনকালে আহি আছে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব একতা এনাজৰী নেক্সট ভিডিঅ' অতি সোনকালে আহি আছে অৰুণাচলৰ ভিতৰখন এতিয়া লকডাউন হৈ আছে লকডাউন খোলাৰ পিছত ভিতৰৰ পৰিৱেশ অৰুণাচলৰ ভিতৰৰ ঠাইসমূহ দেখাবলৈ চেষ্টা কৰিম সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ